নমস্কাৰ বন্ধুসকল আপোনালোকে টেইলাৰ ই-ৰিক্সা এটসেট্ৰা এইবিলাকৰ কেনেকৈ এপ্লাই কৰিব আৰু এইবিলাক অকল খালি মাইনৰিটিৰ কাৰণে হয় তো কেনেকৈ এপ্লাই কৰিব এইটো ভিডিঅ' মই সবিশেষ জনাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো প্ৰথমতে আপোনালোকে গুগল সাৰ্চ বাৰত সাৰ্চ কৰি দিব ইয়াতে সাৰ্চ কৰি দিব assam minority.com বুলি সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিয়াৰ পিছত ওপৰত যেটো লিংক আইছে এইটোত ক্লিক নকৰি অলপ স্ক্ৰল ডাউন কৰিব ইয়াতে স্ক্ৰল ডাউন কৰিব AMDB ফৰ্ম ফিলআপ ইয়াতে ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ মাইনৰিটি আসাম মাইনৰিটি ডেভেলপ বোৰ্ড যেটো আছে এইটোত আমি আহি পালো আহি যোৱাৰ পিছতে আপোনালোকে কেনেকৈ কৰিব এইটো তো ইয়াতে ক্ৰছ উইথ ফৰ্ম ফিলআপ তো ইয়াতে দুই ধৰণৰ আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব আপোনাৰ যদি সেলফ হেল্প গ্ৰুপ থাকে তেনেহলে এইটো SSG ফৰ্ম ফিলআপ এইটোত ক্লিক কৰি দিব আৰু যদি আপোনাৰ সেলফ হেল্প গ্ৰুপ না থাকে ইন্ডিভিজুৱেল ক্যান্ডিডেট হয় নিজে নিজে কৰিব বিচাৰিছে তেনেহলে ক্যান্ডিডেট ফৰ্ম ফিলআপ ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ইয়াতে আছে ক্ৰছ ইনফৰমেশন তো ক্ৰছ ইনফৰমেশনত আপোনালোকে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তিনি ধৰণৰ অপচন আছে ইয়াতে আছে কোচিং ফৰ এন্ট্ৰেন্স এক্সাম UPSC তো UPSCৰ কাৰণে মাইনৰিটিৰ বৰ্ডৰ পৰা যেটো কোচিং কৰোৱাই ফ্ৰী যেটা আছে এইটো কৰিব পাৰিব আৰু ডিস্ট্ৰিবিউশন ফৰ সুই মেচিন তো সিলাই মেচিন যদি লব বিচাৰিছে এইটো ক্লিক কৰি দিব আৰু ডিস্ট্ৰিবিউশন ফৰ ই-ৰিক্সা তো ই-ৰিক্সা কাৰণে আপোনালোকে এইটোত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ মেইন পেজখন খুল খালে আৰু খুল খোৱাৰ পিছতে ইয়াতে বিচাৰিছে দুই নম্বৰ অপশনটো যেটো আছে ইয়াতে আছে পাৰ্সোনাল ইনফৰমেশন তো পাৰ্সোনাল ইনফৰমেশন আপোনাৰ ক্যান্ডিডেট জনৰ নাম দিব লাগিব ইয়াতে ক্যান্ডিডেট জনৰ নাম তাৰ পিছতে ইয়াতে আছে ফাদাৰস নেম তাৰ পিছতে ইয়াতে আছে মোবাইল নম্বৰটো বহুৱাই দিব তাৰ পিছতে আপোনালোকে মেল নে ফিমেল এইটো বহুৱাই দিব তাৰ পিছতে আপোনাৰ ভিলেজ বা টাউন আপোনালোকে যদি টাউন এৰিয়াৰ পৰা বিলং কৰে টাউন এৰিয়া বহুৱাই দিব আপুনি যদি ভিলেজ গাঁৱৰ পৰা বিলং কৰে তেনে গাঁৱৰ নাম ইয়াতে বহুৱাই দিব তাৰ পিছত আছে পোষ্ট অফিসটো বহুৱাই দিব পোষ্ট অফিসটো বহুৱাই দিয়াৰ পিছত ইয়াতে আছে পুলিশ ষ্টেচনটো বহুৱাই দিব বহুৱাই দিয়াৰ পিছত ইয়াতে আছে স্টেট কোন স্টেটৰ পৰা বিলং কৰে অসম তো ইয়াতে সিলেক্ট কৰি দিব তাৰ পিছতে ডিস্ট্ৰিক্ট কোনখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে তাৰ পিছতে আছে ব্লকটো সিলেক্ট কৰি দিব আৰু পোস্টাল পিন কোডটো ইয়াতে বহুৱাই দিব আৰু আপোনাৰ ডেট অফ বাৰ্থ কিমান এইটো বহুৱাই দিব বহুৱাই দিয়াৰ পিছতে আধাৰ কাৰ্ড নাম্বাৰ বহুৱাই দিব তাৰ পিছতে ইয়াতে আছে কোৱালিফিকেশন ইনফৰমেশন তো আপোনালোকে কি পাস কৰিছে ইয়াতে কোৱালিফিকেশন ইনফৰমেশনত ইয়াতে আছে এডুকেশন কোৱালিফিকেশন তাৰ পিছত আদাৰ্স কোৱালিফিকেশন ইয়াতে কি পাস কৰিছে মিনিমাম 5 পাস হ'ব লাগিব তাৰ ওপৰত হলে হ'ব মিনিমাম 5 পাস লাগিবই তো ইয়াতে আপোনালোকে যদি 5 পাস কৰিছে তেনেহলে এইটোত এপ্লাই কৰিব পাৰিব আৰু যদি 5 পাস কৰা নাই 4 পাস বা 3 পাস কৰিছে তেনেহলে এইটো কৰিব নোৱাৰিব তো 5 পাস হলেহে কৰিব পাৰিব তো ইয়াতে ক্লিক কৰি দিব ক্লাস 5 এইটোত ক্লিক কৰি দিব বা আপোনালোকে যে ক্লাস 5 ৰ ওপৰত যদি থাকে হায়াৰ সেকেন্ডাৰী মেট্ৰিক BA যদি থাকে এইটো ক্লিক কৰি দিব তাৰ পিছত আছে আদাৰ্স ইনফৰমেশন তো আদাৰ্স ইনফৰমেশন ইয়াতে বহুৱাই দিব আপুনি কাষ্ট একচুয়ালি এটা মাইনৰিটি হয় তো মাইনৰিটি হলে তো জেনাৰেল মিনিমাম জেনাৰেল হ'ব আৰু তাৰ পিছতে সংখ্যালঘু যিবিলাক হয় সংখ্যালঘু এইবিলাকে পাব ইয়াতে সিলেক্ট দা কমিউনিটি আমাৰ হিন্দু যেটো আছে হিন্দু ইয়াতে নাই মাইনৰিটি যিবিলাক আছে মাইনৰিটি বুদ্ধিষ্ট খ্ৰীষ্টান জৈন মুছলিম পাৰ্চী এণ্ড শিখৰ কাৰণে এইটো আৰু ইয়াতে দিছে ৰিলিজিয়নটো বহুৱাই দিব ইফ এপ্লিকেবল যদি এপ্লিকেবল হয় তে বহুৱাই দিব না প্ৰিভিয়াস ট্ৰেইনিং কিবা ট্ৰেইনিং আছে নেকি তাৰ পিছত আছে ডেসক্ৰিপশন অফ দা ট্ৰেইনিং ৰিসিভড ইয়াতে বহুৱাই দিব লাগিব এজ
1 জানুৱাৰী 2024 18 হ'ব লাগিব 18 তলত হ'লে নহ'ব এনুৱেল ইনকাম ইয়াতে যিটো আছে ইয়াতে তো ফেমিলিৰ এনুৱেল ইনকাম 3 লাখ টকাৰ ওপৰত হ'ব নোৱাৰিব 3 লাখ টকাৰ তলত হ'ব লাগিব তেতিয়াহ'লে এপ্লিকেবল তাৰপিছত আছে ডকুমেণ্ট আপলোড তো প্ৰথমতে ডকুমেণ্ট আপলোড কি দিব তো কেণ্ডিডেটজনৰ ইয়াতে দিব ফটো প্ৰথমতে ফটো লাগিব তাৰপিছতে ইয়াতে আছে কেণ্ডিডেট সিগনেচাৰ তো কেণ্ডিডেটজনৰ সিগনেচাৰ দিব তাৰপিছতে আইডেন্টি প্ৰুফ তো আইডেন্টি প্ৰুফ আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড এইবিলাকে আইডেন্টি প্ৰুফ হয় তাৰপিছতে আছে এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ডখন দিলে হ'ল আধাৰ কাৰ্ড তাৰপিছত ইয়াত আছে স্কুল চাৰ্টিফিকেট তো স্কুল চাৰ্টিফিকেট আপোনালোকে যিটো হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন সাবমিট কৰিছে তাত সেইটো চাৰ্টিফিকেট ইয়াতে দিব মেট্ৰিক পাছ যদি কৰিছে বৰ্ডত দিব আৰু যদি আপোনালোকে 5 পাছৰ দিছে তেনেহ'লে 5 পাছ চাৰ্টিফিকেটখন ইয়াতে আপলোড দিব আৰু আপলোড সাইজ PDF হ'ব লাগিব মিনিমাম 500 KB তলত হ'ব লাগিব 500 KB ওপৰত হ'লে আপলোড নল'ব তাৰপিছত ইয়াতে ফেমিলি ইনকাম যিটো দিয়া আছে যে এইটো ইনকাম চাৰ্টিফিকেট আপোনাৰ ইয়াতে লাগিব ইনকাম চাৰ্টিফিকেটটো লাগিব আৰু তাৰপিছত আছে এইজ প্ৰুফ আপোনালোকে দিব SSLC মেট্ৰিক এডমিট কাৰ্ড বা আদাৰ্স আপোনালোকে জন্ম চাৰ্টিফিকেট দিব আধাৰ কাৰ্ডতো আছে পেন কাৰ্ডতো আছে আপুনি যিকোনো এটা দিব কিন্তু ইয়াতে অপশ্যন এডমিট কাৰ্ড আৰু SSLC অপশ্যনাল আদাৰ্স দিছে আপোনালোকে যিটো পাৰে সেইটো জন্ম চাৰ্টিফিকেট যিটো মেনশ্যন আছে এইটো ইয়াতে আপলোড দিব আপলোড কৰি দিয়াৰ পিছত ইয়াতে সাবমিট কৰি দিব আৰু সাবমিট কৰি দিয়াৰ পিছতে আপোনাৰ সাবমিট হৈ যাব এখন ফৰ্ম ওলাব এইখনে আপোনাৰ ৰাখিব এইটো আছিল সৰু এটা ইনফৰমেশ্যন ধন্যবাদ